We love Karbi Anglong. It's very beautiful place, and we want to promote this place also. It's very beautiful. Very peaceful. Very peaceful. Very peaceful. নৰ্থ ইষ্টতে ইমান ডাঙৰ এটা ৱাটাৰফল আছে ইয়াত মানুহ আহিব লাগে আৰু চাব লাগে মানে বহুত ধুনীয়া আৰু বহুত ধুনীয়া জেগা থেংক ইউ ক'ৰ পৰা আহিছা মুকালমুৱা নলবাৰী মুকালমুৱা নলবাৰীৰ পৰা আহিছা হয় বহুত দূৰ আছে আমি ইয়াতে কোকৰাঝাৰে আছোঁ বাক্সা আছোঁ ওদালগুৰি আছোঁ এইটো ৰাস্তা আমি গাড়ী চলাই আছোঁ হেপী নিউ ইয়াৰ থেংক ইউ চেফ জাৰ্নি অ'কে আমি লাংহিৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে এই ভাল লাগিছে নতুন বছৰ কি খালে এই এনেই মাংস আৰু গাহৰি খাইছে ফুটিকা খাইছে অঁ কেনেকুৱা লাগিছে ভেলুঘাট আপুনি আগে পিছে আহিছে নাই আহিছে আগৰ কাপোৰ আৰু খোজকাঢ়ি আহে আমাৰ অঁ বাইদেউ নতুন বছৰ শুভেচ্ছা থাকিল ক'ৰ পৰা আহিছে আপোনালোকে আমি ৰেঙাগুৰি ওৰাঙৰ পৰা আহিছোঁ ক'ৰ পৰা আহিছে ওৰাং ঢেকীয়াজুলি হয় অ' কৃষ্ণ নাৰায়ণ ইমান দূৰৰ পৰা কেনেকুৱা গম পালে আমি এনে ফাৰ্ষ্ট ইউটিউবতো দেখিলোঁ আমি যেতিয়া পিকনিক আহিম বুলি ভাবিলোঁ ইউটিউবত চাৰ্চ কৰোঁতে ইয়াতে দেখিলোঁ ভাল লাগিল আৰু ৱাটাৰফলটো ভাল লাগিল সেইকাৰণে আমি আহিবৰ কাৰণে হেৰি পৰিয়াল আহিছে পৰিয়াল আহিছোঁ হয় মানে বাছত আহিছে নে গাড়ী নহয় আমি ট্ৰেভেলাৰ লৈ আহিছোঁ হয় মানে গোটেই গাঁও মিলি নে নহয় আমাৰ এটা সঞ্চয় গোট আছিলে সেই গোটৰ ফালৰ পৰা মানে গোটেই পৰিয়ালখিনি আহিছোঁ আৰু আজি কি খালে আপোনালোকে আমি মাছ মাংস চব্জি দাইল ভাজি সেনেকৈ ভাল লাগিল বহুত ভাল লাগিল ইয়াত আহি গোটেইখিনি ডিচিপ্লিন ভাল লাগিছে কেনেকুৱা লাগিল মেনেজমেণ্টবিলাক ভাল লাগিছে মেনেজমেণ্ট নাই অসুবিধা পোৱা নাই গোটেই আহিছে কেনেকুৱা লাগিছে নতুন বছৰ শুভেচ্ছা আমি ইয়াৰ পৰা সকলো অসমবাসী ৰাইজক নতুন বছৰৰ ওলগ যাচিছোঁ সকলোকে আহি থকা দিনবোৰ ভাল আৰু সুকলমে পাৰ হওক শান্তি সমৃদ্ধি মাজত পাৰ হওক বুলি আশা ৰাখিছোঁ লগতে আমি সদৌ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত গেজেৰাংগুৰিৰ পৰা আহিছোঁ আমি আমাৰ লগতে ঘৰৰ পৰিয়াল লগতে আমাৰ এটা গোটৰখিনিও আমি মেম্বাৰ আহিছোঁ সঞ্চয় এটা গোটৰ সেইকাৰণে আমাক বহুত ভাল লাগিছে আৰু ইমান ধুনীয়া ঠাই সঁচাকৈ আমি একচুৱেলি আমাৰ ইউটিউবৰ পৰা সঁহাৰি পাইছোঁ বুলি ক'লেও ভুল নহ'ব কাৰণ ইউটিউব চাই পেলাই আমি চালোঁ প্ৰকৃতিৰ সৌন্দৰ্যটো তাৰপিছত আমাৰ ইচ্ছা আছিল আহি পেলাই সকলোখিনি আমি মিলি পেলাই ইমান ধুনীয়া এটা জলাশয়খিনি চাব পাৰিম আৰু ভাল লাগিছে সকলো আহিছে আহি পেলাই ধুনীয়া দৃশ্য আমি এনেকুৱা লাগিছে তাত আৰু 1 ঘণ্টামান বহি পেলাই আমি পানী যিটো আহি আছে সেইটো আৰু 1 ঘণ্টামান বহি পেলাই আমাৰ চাবলৈ ইচ্ছা গৈছিল কিন্তু সময়ৰ অভাৱ আৰু বহুত দূৰণি ৰাস্তা প্ৰায় 4.5 ঘণ্টা 5 ঘণ্টা আমাক সময় লাগে সেইকাৰণে আমি সেইখিনি সময়খিনি আহি সকলোকে লগ পালোঁ ভাল লাগিছে এনেকুৱা তাৰমানে চাফ চিকুণ আপোনালোকৰ চাফ চিকুণটো চাই ভাল লাগিছে আৰু বিশেষকৈ জাগা এনেকুৱা ধুনীয়া যে অসমবাসী ৰাইজক আমি এটাই অনুৰোধ কৰিছোঁ আপোনালোকে নতুন বছৰৰ কাৰণে ইয়াত আহক আৰু বহুত এনজয় কৰক আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ আমি মোৰ এইখিনিত ক'ব লগা আছে ইমান সুন্দৰ ঠাই ইমান সুন্দৰ জলপ্ৰপাত অসমৰ ভিতৰতে চাগে এই আটাইতকৈ ডাঙৰ সুন্দৰ জলপ্ৰপাত মানুহৰ মনবোৰ প্ৰফুল্লিত হৈ যায় যিটো জলপ্ৰপাত দেখিলে এই ঠাইটো কিন্তু আৰু অধিক সুন্দৰ কিন্তু চৰকাৰে কৰিব পাৰে চৰকাৰৰ কৰণীয় কিন্তু আছে বুলি মই ভাবোঁ হেৰি ছ'চিয়েল মিডিয়াত আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজেই হেৰি তেখেতৰ পেজত দিছিলে তেখেতে আকৌ কিবা এটা কৰিম বুলি কৈছিলে গতিকে আপোনালোকৰ অসমবাসী ৰাইজে কি বুলি আহ্বান জনাব হয় আমিতো চৰকাৰক অনুৰোধ জনাওঁ যে এইখিনি ঠাইত বিশ্বৰ ভিতৰত এক প্ৰতিষ্ঠিত ঠাই যাতে টুৰিজিমৰ বাবে সুন্দৰ এটা ঠাই কৰি গঢ়ি দিয়ক অসমৰ বাবে ভাল এটা সুনাম হ'ব এই ঠাইটো ইমান সুন্দৰ ইয়াত আহি মন এটা প্ৰফুল্লিত হৈ গ'ল আজি জুবিন গাৰ্গৰ দেহাৱসানৰ 3 মাহ পিছত আমাৰ মন প্ৰাণবোৰ একেবাৰে নিথৰুৱা হৈ গৈছে কিবা দুখত আমি আছোঁ তথাপিও ইয়াত আহি সেই দুখটোক আমি সন্তকৰ বাবে হ'লেও পাহৰিছোঁ ইয়াতকৈনো কি ক'ম আৰু ভাল লাগিছে তেতিয়া নতুন বছৰ শুভেচ্ছা থাকিল থেংক ইউ
देख चेक पेंसी के सलाम जो आई लव द क्रूड पीपुदी वाटरफॉल जो लाइन नोना ना मुनि दो पिक लेंगे लाख लाभ लो कैमरा में ना चुनो नहीं ahok talang alang me pick di ningang samdo fine na খবৰ আহিছা মুকালমোৱা নলবাৰী মুকালমোৱা নলবাৰীৰ পৰা আহিছা হয় কেনেকুৱা লাগিছে ইয়াত ভাল বহুত ভাল লাগিছে কোন কোন আহিছা আমি বন্ধুৰ লগত আহিছোঁ কিহত আহিছা বাছ আল্ট্ৰা বাছ লৈ আহিছোঁ আল্ট্ৰা বাছ কিমান খৰচা গ'ল ইয়ালৈকে আহা ইয়ালৈ মিনিমাম 60,000 আজি স্পেচিয়েল কি বনাইছা হাঁহ ব্ৰইলাৰ তাৰপৰা মাছ দাইল তাৰমানে কি গোটেই লগৰ কেইটা আহিছে মা বা ভনী এনে অনলি ফ্ৰেণ্ড চাৰ্কল ফ্ৰেণ্ড চাৰ্কল মায়ে তোমাক যাবলৈ দিছে বছৰত এবাৰে আহোঁ আৰু কেনেকুৱা লাগিছে ইয়াত আহি বিশেষকৈ ফেলুৱাত আহি বহুত ভাল লাগিছে যিহেতু নিজৰ তাতে দ্বিতীয় ৱাটাৰফল তুমি ইয়াৰ বিষয়টো ক'ত গম পাইছিলা এই নিউজতে পাইছোঁ নিউজতে বন্ধুবৰ্গ ফটোবৰ্গ পাইছোঁ এবাৰ কিহত পঢ়ি আছা তুমি মই BCA ফাৰ্ষ্ট ছেমিষ্টাৰ মজা তেতিয়াহ'লে তোমালোকে ধৰক ইয়াৰ পৰা আকৌ জাৰ্ণি যদি ষ্টাৰ্ট কৰা সেইটাত গৈ পাবা ৰাতি 12টামান বজাত যাই পাম 12টা 1টামান বজাত অটো তোমালোকে ড্ৰাইভাৰক অকণমান নজৰ কৰিবা ঠিক আছে সমস্যা থাকিল তেতিয়াহ'লে হ'ব অনময় কৃষ্ণ হয় হয় আহা কাৰ্বি আংলং আচ্ছা ঠিক আছে চাব ঠিক আছে চাম দাদা ক'ৰ পৰা আহিছে মই সজাই পৰা আহিছোঁ কেনেকুৱা লাগিছে ইয়াত ভাল লাগিছে বহুত বঢ়িয়া লাগিছে গোটেই পৰিয়াল লাগিছে কেনেকুৱা লাগিছে বঢ়িয়া 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 হেৰি ক'ৰ পৰা আহিছে আমি গোলাঘাট চৰুপথাৰৰ পৰা আহিছোঁ আমাৰ ওচৰে হয় নি হেৰি কেনেকুৱা লাগিছে ইয়াত আহি ভাল লাগিছে মানে বহুত ভাল লাগিছে আমি এবাৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হয় ভাল লাগিছে আৰু ইয়াত বছৰৰ প্ৰথম সপ্তাহ মানুহ বহুত ভিৰ দেখিবলৈ পোৱা গৈছে আৰু পৰিয়ালসহ আহিছা আমি ফ্ৰেণ্ডছৰ লগত আহিছোঁ মানে খাবলৈ কি আনিছা আজি খাবলৈ মাটন আছিলে পৰ্ক তাৰপিছতে লোকেল চিকেন সেয়াই পিছে তোমাৰ ড্ৰেছটো ভাল লাগিছে থেংক ইউ তুমি বোলে ভাল গান গোৱা অকণমান গাই দিয়া নতুন বছৰ পৰা লাগে প্লিজ নতুন বছৰ পৰা লাগে প্লিজ নাই মই গান নাগাওঁ যেতিয়া মই গান গাড়ীত গাই আহিছোঁ চবে মানে হাঁহিছে এতিয়া আৰু গোটেই ৰাইজে হাঁহিব সেইটো কাৰণে গান নাগাওঁ ৱাটাৰফলটো চাই ভাল লাগিছে বহুত ভাল লাগিছে কি বুলি মানে জগিছে মানে কি বুলি ক'বা তুমি এই ৱাটাৰফলৰ বিষয়ে আমাৰ মানে নৰ্থ ইষ্টতে ইমান ডাঙৰ এটা ৱাটাৰফল আছে ইয়াত মানুহ আহিব লাগে আৰু চাব লাগে মানে বহুত ধুনীয়া আৰু বহুত ধুনীয়া জেগা থেংক ইউ নতুন বছৰ কেনেকুৱা লাগিছে ভালেই লাগিছে ক'ৰ পৰা আহিছা তুমি পূজাৰ পৰা আহিছোঁ পূজাৰ পৰা আহিছা কি খালা আজি একো খোৱা নাই এতিয়া গৈ আছোঁ খাবলৈ এতিয়া কোন কোন আহিছে লগত মই মা আৰু দেউতা কেনেকুৱা লাগিছে জেগাডোখৰ বহুত ভাল লাগিছে তুমি বলিউডত যাবা দেই থেংক ইউ ছ' মাছ সমস্যা থাকিল অ'কে আছে আপোনালোকে আপোনাৰ ব্ৰইলাৰ তাৰ লগত আছে বৰালি মাছৰ আঞ্জা গাহৰি বইল কৰি খালোঁ তাক দেখাই দিয়ক মোৰ বন্ধুকেইটা আছে খালোঁ আজি কি বেচেলৰ পাৰ্টি নেকি বেচেলৰ দাম ধৰক কিন্তু আপোনাৰ ভেলু কথা নাই ইয়াত কোনো মহিলা দেখা নাই বেচেলৰ আপোনাৰ ভেলু কথা আহি খুব ভাল লাগিলে ধুনীয়া পৰিৱেশ ধুনীয়া ইউনিয়ন ব্যৱস্থা মাইকী মানুহ যোৱা ব্যৱস্থা পেচাব কৰা ধুনীয়া ব্যৱস্থা ইয়াত বহুত ধুনীয়া বেলেগ প্লেচত এনেকুৱা নায়ে ভাল লাগিছে আমি নগাঁৱৰ পৰা আহিছিলোঁ নগাঁও টাউনত ভাল নিশ্চয় ভাল লাগিছে আমি এখানে পাইছোঁ ভাল লাগিছে মই কথা পাতি আছোঁ যদি নিশ্চয় ভাল লাগিছে চব এইফালে নতুন বছৰ শুভেচ্ছা থাকিল কেনেকুৱা লাগিলে ইয়াত আহি আৰু তোমালোকে ক'ৰ পৰা আহিছে একচুৱেলি আমি ডবগৰ পৰা আহিছোঁ আৰু আমাৰ ওচৰতে দেখোন আপোনালোকে ক'ৰ পৰা আহিছে আপুনি ক'ৰ পৰা আহিছে আমি ইয়াৰে আচ্ছা কেনেকুৱা লাগিছে ইয়াত আহি বহুত ভাল লাগিছে কি খালা আজি আজি আমি ইয়াত বনাই খালোঁ পোলাও খালোঁ চিকেন খালোঁ আৰু মেনেজমেণ্ট কেনেকুৱা লাগিছে নাই বহুত ভাল লাগিছে চাফ চিকুণ কেনেকুৱা লাগিছে ভালে আছে একোতো অসুবিধা পোৱা নাই নাই আৰু কেনেকুৱা মানে গোটেই মানে হেৰি ডিচিপ্লিন কেনেকুৱা লাগিছে ডিচিপ্লিন বহুত ভাল আছে লাইক এনভাইৰনমেণ্ট বহুত ভাল আছে ৱাটাৰফলটো বহুত ধুনীয়া ৰিলছ বনাইছা নে নাই নাই ৰিলছ বনোৱা নাই ফটো ক্লিক কৰিছোঁ কিন্তু ঠিক আছে নতুন বছৰ শুভেচ্ছা থাকিল
la kecuke jun la dak bang kecuke jun na dim pulo la pela puang song bang la sotowar bang la dum langsun kedam la dak langsun kedam atowar same la dak same seafood bridge hadi selam asonte ans se mesenji athema la kiju gelang ke bang bang pu bang pitung pu si chatting ponang kok la sela tourism department pen la bang so jongsi dak food bridge selam blo polte anso se mesen non na kedam ke bang sabo siksak hoya sonsi theklong non la lang litum non kap po jo phere mi di lang thelo de ke kap ta sabo siksak hoy di same arlong do la so arlong thak thak si chon ponang kok ti same lalo la dak jongsi food bridge do polte anso se mepo lalo na nang adhan putuli ha जो लसन से अलग लिटुम डाके दी जोंसे फुट ब्रिज दोलो पुतान से मेसेंजी ता रिस्की हो दी लदाख लतम अलग लिटुम डाक के चोजुन नदी में हपुसी दोलो हपु के चोजुन बेंगे लतुम लदाख चेला लो पुते सतवा फुट ब्रिज का बेटे जने पेना के सुन एक पोलो जो लसन लो अलग लिटुम दवाई ना Dom everyone. Hello Kadom. Baki. Happy New Year. Happy New Year. Dom. From Studios. ओके को प्राइस তোমালোকে আমি গুৱাহাটীৰ পৰা আহিছোঁ আৰু ইয়াতে বৰ্তমান এইকেইদিন ডিফুত আছোঁ আৰু মানে কোনো পৰিয়াল আছে নেকি হয় মোৰ দেউতা আছে ইয়াতে মানে ইণ্টেলিজেন্সত আছে ডিএছপি পুলিচত আচ্ছা আচ্ছা কেনেকুৱা লাগিছে বিশেষকৈ এই জায়গাডোখৰ খুব ধুনীয়া লাগিছে বহুত ধুনীয়া আৰু মানে ইয়াতে যিটো ক্লিনলিনেছ আমি দেখিছোঁ মানে বহুত বেছি ভাল লাগিছে দেই We love Karbi Anglong. It's very beautiful place and we want to promote this place also. It's very beautiful. Very peaceful. Very peaceful. Very peaceful. কি পঢ়ি আছা এতিয়া মই এতিয়া ৱাইল্ড লাইফত মাষ্টাৰ্ছ পঢ়ি আছোঁ কটনত মাই ফেভাৰিট সাবজেক্ট Okay, ভাল লাগে ন I am very much passionate about animals also. That's why I love this subject and I am here. আৰু তুমি মই LLB কৰিছোঁ আৰু এক্সাম দি আছোঁ জুডিচিয়েল এক্সামছ মই BA ফাৰ্ষ্ট ইয়াৰত আছোঁ এতিয়া মই তুমি বলিউড যোৱা চাওঁ মনটো আছে কেনেকুৱা লাগিছে ইয়াতে বহুত ভাল লাগিছে ওপৰৰ পৰা ফুৰি আহিলোঁ জাষ্ট ওপৰটো আৰু ভাল লাগিছে ৱাটাৰ ৰিলছ বনাইছা নেকি অঁ ফটো তুলিছোঁ ভাল লাগিছে ৰিলছ টাইম নাপালোঁ ৰিলছ বনাব বহুত ভিৰ আছিলে বিশেষকৈ আজি কোন কোন আহিছে লগত আজি মোৰ ফেমিলি আহিছে মোৰ দাদী আহিছে মোৰ দাদী ইয়াতে খাইছোঁ এতিয়া দাদী আহিছে আজি কি খোৱা আইটেমত কি কি স্পেচিয়েল আজি চব আছে চব স্পেচিয়েল আজি ভাত মাংস চিকেন মানে চব আছে আৰু ফিছ এণ্ড অল আপোনালোকেও খাব পাৰে এই আমাৰ বনাই আছে তেখেতে বাঁহৰ চুঙাত চিকেন বনাইছে যোনটো আমি মানে আজি খাইছোঁ স্পেচিয়েল ভাল লাগিছে ন এইটো ফাৰ্ষ্ট টাইম আমি দেখিছোঁ চুঙাত বনোৱাটো মানে এনে আগে পিছে আহিছে নেকি তুমি মই এইটো প্লেচত আগত এবাৰ আহিছোঁ আৰু এইটো এইটো এটা দেখাই দিওঁ দিছ ইজ ওৱান বসুমতাৰী আংকলে বনাইছে আমাৰ দিছ ইজ চিকেন বেম্বু চিকেন এনেও তুমি এইটো লাইনতে পঢ়িছা এইটো লাইনতে যাবা যেতিয়া তুমি এইবোৰ এথনিক ফুডটো তুমি য'ত হ'লেও তুমি পাই যাবা বহুত য'তে ত'তে পাম মানে এইটো বহুত বেছি ভাল লাগে মানে বেম্বু শ্বুটছৰ চাটনি হা আজি শিকিছোঁ এইটো হয় শিকিছোঁ এইটো কেনেকৈ বনাই ফ্ৰম স্ক্ৰেচ ভিতৰত কেনেকৈ চিকেনটো দিয়ে কেনেকৈ বোলো এইটো ৰেপ কৰিছে হেৰি বেম্বু লিফেদি পূৰা গোটেইখিনি দেখিছোঁ আৰু ভাল লাগিছে এনেকুৱা পৰিৱেশটো মেইনটেইন হ'ব লাগে ভাল লাগিছে খুব আৰু মষ্ট ইম্পৰ্টেণ্ট যে ইয়াতে ক্লিনলিনেছটো হৈ থাকিব লাগে প্লাষ্টিকটো পেলাব কোনো নালাগে মানে এট লাষ্ট আমি চব প্লাষ্টিকছখিনি যাতে চবে ভালকৈ হেৰি কৰি কিনে যায় কাৰণ এইটো চব এনভাইৰমেণ্টৰ কথাও আমি ভাবিব লাগিব আৰু অসমবাসী ৰাইজক কি বুলি ক'বা নতুন বছৰ 2025 2026 চবৰে ভালে যাওক মংগলে যাওক কুশলে যাওক আৰু চবখিনি মানে ভালে থাকক যিহেতুকে 25টো চবৰে কাৰণে অকণমান মানে দুখৰ বছৰ গৈছে 26টো যাতে চবৰে কাৰণে ভাল যাওক এণ্ড জয় জুবিন দা জয় আই অসম এণ্ড থেংক ইউ কুৰবাংথু থেংক ইউ ছ' মাছ ভৱিষ্যত থাকিল অ'কে খুৰী নতুন বছৰ শুভেচ্ছা নতুন বছৰ শুভেচ্ছা থাকিল দিয়া আপুনি আপোনালোকে ক'ৰ পৰা আহিছে আমি নগাঁৱৰ পৰা আহিছোঁ আপুনি ইমান বয়সস্থ তথাপিও আপুনি ইমান দূৰৰ পৰা আহিছে ইয়াত আপোনাৰ ইয়াত অহাৰ পাছত গোটেই পৰিয়ালসহ আপোনালোকে ইয়াত অহাৰ পাছত কেনেকুৱা লাগিছে পৰিৱেশটো বহুত ভাল লাগিছে পৰিৱেশটো ইমানেই ভাল লাগিছে প্ৰাকৃতিক সৌন্দৰ্য বহুত ভাল লাগিছে গাভৰুৰ কথা কিবা কিছু মনত পৰিছে মনত পৰি যায় আজি কি খালে আপুনি আজি খালোঁ দালি ভাজি মাংস হাঁহ মাংস খাইছে নে না খাচী খাইছোঁ খাচী হাঁহ খাইছোঁ ঘৰত ইয়াত খোৱা নাই
আৰু বিশেষকৈ মেনেজমেণ্টৰ ক্ষেত্ৰত বা ডিচিপ্লিনৰ ক্ষেত্ৰত চোৱা চিতাৰ ক্ষেত্ৰতে হওক কেনেকুৱা কমিটিবিলাক ঠিকে কৰিছেনে ঠিকে একদম পৰিৱেশ ভাল একদম পৰিষ্কাৰ ধুনীয়া ভাল অসমবাসী ৰাইজক কি বুলি ক'ব কি বুলি আহ্বান জনাব একদম ধন্যবাদ দিছোঁ তেতিয়া আৰু কিবা কৰিব আৰু কিবা কৰিব লাগিছে তেখেতে কৰিয়ে থাকিব হয় নহয় জানো হয় হয় থাকিল কি বুলি ক'বা মানে ইয়াত আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কোন কোন আহিছে আজি মই আহিছোঁ ভণ্টি আহিছে ভণ্টি ইয়াৰ হাজবেণ্ড আহিছে মোৰ জোৱাই হয় ভণ্টি আহিছে আৰু ইয়াৰ ভাইটি বহুত ভাল লাগিছে বহুত ধুনীয়া প্লেচ হয় ইমান ধুনীয়াকৈ ৰাখিছে প্লেচেছবিলাক মেনেজমেণ্ট কমিটি তেওঁলোকে যথেষ্ট কাম কৰিছেনে ইয়াত হয় হয় বহুতখিনি কৰিছে মেনেজমেণ্ট কমিটি বহুতখিনিয়ে কৰিছে আৰু ভাল লাগিছে আহি ইয়াতে আৰু এনেকুৱা পৰিৱেশত যোৱাও নাই ফাৰ্ষ্ট টাইম আহিছোঁ কি স্কুটিত আহিছে নেকি স্কুটিত আহিছোঁ হয় স্কুটি বাইক লৈ আহিছোঁ আমি নগাঁৱৰ পৰা আহিছোঁ নগাঁও ঢিঙৰ পৰা আহিছোঁ এতিয়া কি খাবা এতিয়া আমি ইয়াতে চিপছ আনিলোঁ কমলা আনিলোঁ তাৰপিছত আকৌ এতিয়া আমি ইয়াতে তেনেকৈ বনোৱাকৈ খোৱা নাই আৰু হোটেলতে গৈ পেলাই খামগৈ আৰু বাটতে খাই যাম ঠিক আছে নতুন বছৰ শুভেচ্ছা থাকিল আপোনালোকেও থাকিলে সকলোলৈকে নতুন বছৰ শুভেচ্ছা থাকিল হেপী নিউ ইয়াৰ জয় জুবিন দা জুবিন দা কেনেকুৱা লাগিছে ইয়াত আহি বহুত ভাল লাগিছে আমি শুৱালকুছিৰ পৰা আহিছোঁ সুদূৰ শুৱালকুছিৰ পৰা আহিছোঁ আমি তোমাকতো এনেকুৱা লাগে বলিউড এক্টৰ নিচিনা লাগে তোমাক থেংক ইউ ইমান ধুনীয়া চেহেৰা ইমান ওখ পাখ কেনেকুৱা নিজকে যেতিয়া তুমি শুই উঠি গ্লাছত চোৱা ড্ৰেছবিলাক পিন্ধা তোমাৰ ড্ৰেছ ইমান ধুনীয়া লাগিছে তাৰিফ কৰি নিজৰ ভাল লাগে কেনেকুৱা লাগিছে ইয়াত আহি বহুত ভাল লাগিছে আৰু মেনেজমেণ্টটো স্পেচিয়েলি ডিচিপ্লিনৰ ক্ষেত্ৰত হওক মেনেজমেণ্টৰ ক্ষেত্ৰত হওক চাফ চিকুণৰ ক্ষেত্ৰত হওক কেনেকুৱা অসুবিধা পাইছে নেকি নাই বহুত ধুনীয়া পাইছোঁ অসমবাসী ৰাইজক কি বুলি ক'বা ধন্যবাদ জনাম ইমান ধুনীয়া প্লেচ এটা বহুত চাফ চিকুণ কৰি ৰাখিছে বহুত দূৰৰ পৰা সেইকাৰণে আমি ভাল পাইছোঁ কি খালা ইয়াত আহি ইয়াত আমি হাঁহ আনিছিলোঁ হাঁহৰ মাংস আৰু চিকেন আনিছিলোঁ ধুনীয়াকৈ বনাই কেনে খালোঁ ভাল লাগিছে গোটেই একেই গাঁৱৰ নেকি এটা টিম আমাৰ টিম এটা 40 জন আছে বাপৰে মই আশা কৰিছোঁ তুমি বলিউড মুম্বাইত যাবা নিশ্চয় থেংক ইউ ঠিক আছে থেংক ইউ বাই বাই কৈছে নাপালো নি nilike aite ai di fu era mo Hansenong sa puno bunalge. hanserang nilike Hansenong party. hem chutu nei pe Wei chuong sa nang liso. kalang loti hala to party du pe le yo chuta me di Koso lo ni garong lama. aram se ni rong pi lai pi vek today Oh ki vek pati. nang lang long vek nei Nang lang oi. Churu lo da. বাইদেউ ক'ব নতুন বছৰ শুভেচ্ছা থাকিল বাইদেউ আপোনাৰ নাম অঞ্জনা দাস মজুমদাৰ ক'ৰ পৰা আহিছে আপোনালোকে আমি হোজিয়াৰ পৰা আহিছোঁ পূজাৰ পৰা আহিছে ইয়াত আহি কেনেকুৱা লাগিছে বিশেষকৈ চাফাই অভিযানৰ ক্ষেত্ৰতে হওক বা মেনেজমেণ্ট ক্ষেত্ৰতে হওক বা ডিচিপ্লিনৰ ক্ষেত্ৰতে হওক মানে ইয়াত আহি একো অসুবিধা পোৱা নাইতো আপোনালোকে নাই নাই অসুবিধা পোৱা নাই কেনেকুৱা লাগিছে ইয়াত আহি বহুত ভাল লাগিছে ৰিলছ বনাইছে নাই 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 ৰিলছ বনোৱা নাই ফটো উঠিছোঁ আৰু অসমবাসী ৰাইজক কি বুলি ক'ব চবকে হেপী নিউ ইয়াৰ নতুন বছৰৰ শুভেচ্ছা থাকিল চবকে আজি কোন কোন আহিছে আপোনালোকে আজি আমাৰ পুৰা ফেমিলি পুৰা ফেমিলি মা হয়নে নমস্তে মামা কেনেকুৱা লাগিছে ইয়াত? ভালে লাগিছে মানে গাভৰু কালৰ কথা কিবা মনত পৰিছে নেকি ঠিক আছে শুভেচ্ছা থাকিল তেতিয়াহ'লে অ'কে হয় নেকি নতুন বছৰ শুভেচ্ছা থাকিল কেনেকুৱা লাগিছে ইয়াত আহি ইয়াত আহি আমি খুব ভালে লাগিছে আজি কি খালে আপোনালোকে আমি ইয়াতে খালোঁ আমি মাংস আনিছোঁ মাংস আছে হাঁহটো না আমি গাহৰি আনিছোঁ ব্ৰইলাৰ লোকেল মুৰ্গী কোন কোন আহিছে আপোনালোকে আমি এইখিনি চব একেষ্টাফ আহিছোঁ 7জনমান আহিছোঁ অঁ কিমান খৰচা হ'ল আপোনালোকৰ আজি এদিন আমাৰ কমিও আমাৰ কি কম এতিয়া খৰচাটো ইমান যা বুলি কৈ এইটো ক'ব নোৱাৰে কিন্তু এতিয়া ক'ব নোৱাৰে গৈছে আৰু অলপ চলপ কি গোটেই দেখা পাৰ্টি নেকি আমাৰ একদম ডেকা পাৰ্টিটো বেয়া পাই লাভ নাই একদম বেয়া পাই লাভ আমি ডেকা পাৰ্টি ডেকা মানুহ ডেকা এনেকুৱাই খাব লাগিব সেইটো হয় না এনজয় কৰিব লাগে নতুন বছৰৰ শুভেচ্ছা জনালোঁ চবকে ইয়াত আহি কেনেকুৱা লাগিছে বিশেষকৈ চাফ চিকুণৰ ক্ষেত্ৰত চিকুণবিলাকত ভাল লাগিছে ধুনীয়া লাগিছে মেনেজমেণ্ট ক্ষেত্ৰত কেনেকুৱা লাগিছে মেনেজমেণ্ট ক্ষেত্ৰতো আমি এইখিনি আহিছোঁ অকণমান ভাল লাগে এক্সিটো সেইকাৰণে আৰু দেই থেংক ইউ আশা কৰোঁ আপোনালোকে ভালকৈ গাড়ী চলাই যায় ঘৰত গৈ একদম একো নাই আমি বহুত দূৰ আছোঁ আমি ইয়াতে কোকৰাঝাৰে আছোঁ বাক্সা আছোঁ ওদালগুৰি আছোঁ সেইটো ৰাস্তা আমি চলাই আমি গাড়ী চলাই আছোঁ হেপী নিউ ইয়াৰ বুলি কৈ দিব হেপী নিউ ইয়াৰ থ্যাংক ইউ সেফ জার্নি ओके नीला जो नोंग नाम कचे थांक्लोंग नीली के नीली नी पीलो ani kacing hon ningkan kimi kardom ni kado na ningkan kimi kardom oni kardom kardom aji kimi side de de aprangsi ani phale ajuna nangli aprang da dagwang luma mate lige ha nangli ong he nangli hupu lo hedi lahai si lasi alang li lahai ke claim lo
Keklem madim lo. tourism department mati alang liga Department mati di alang lige lah. Hai si keklem lok lo pon ni liga. ini la so dim bang pen kupilo nang liga mata dam Back to the future. De. Lah hai ke ningke oi ta dulo ningkerong da dulo. Dula andon rap jir pi jir po ciklong citong rapen. Ekdom hemisi ason itu rong isi mana hemisi lo. Citong pet pen nili tum pinyani sige ajam no per thelam citing ni ini ngecerong ciparong. Lah hai pen masih ini aku encourage ke dubom lo yo. ante Oh, I love Bikrutpi waterfall. মোৰ আমাৰ পিছফালে এতিয়া অসমত আটাইতকৈ most beautiful আৰু আটাইতকৈ ডাঙৰ waterfall বুলি ক'ব লাগিব আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ অফিচিয়েল পেজতো এই waterfallখন এইবাৰ দিয়া হৈছিলে গতিকে আপোনালোকে ইয়াত ক'ৰ পৰা আহিছে বকুলীয়াৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে ইয়াত আহি ভাল লাগিছে কোন কোন আহিছে আপোনালোকে আমাৰ মা দেউতা আৰু ভাই কি খালে আজি মাংস ৰিলছ বনাইছে নাই বনোৱা নাই পোৱালি লৈ পেলাই কেনেকুৱা বনাম হাই হাই কি নাম তোমাৰ ৰিয়াছা দাস Oh, দাস নি তোমার নাম কোন ক্লাসে পড়ো স্কুল যাই না আজকে কি খাইছো ইলিশ মাছ দিয়ে ভাত খাইছো নি তুমি কিতা দিয়ে খাইছো তোমার লগে কে আইছে ঘরে দাদু দিদা আইছে নি ও ঠিক আছে তো ঠান্ডা লাগে না নি ঠান্ডা লাগে ও মা গো তো কিউট বেবি ঠিক আছে Vamos.